যোৱাকালি মই এঠাইৰ পৰা আহি থাকোঁতে মোৰ ৰখাই থকা গাড়ীখনত কোনোবা অভদ্ৰ মানুহেই মোৰ এইখিনি গাড়ীত খুন কৰি থৈ গৈছে। বহুত বেয়া লাগিছে নিজৰে গাড়ীখনত এনেকৈ খুন দেখা পায়। তো সেইকাৰণে মই গৈ আছোঁ বৰপেটা ৰোডত গৈ আছোঁ গাড়ীখন ভাল কৰিম বুলি। আৰু আহি কিনে মই গেৰেজ পাই গৈছোঁ, কিন্তু গেৰেজত ৰং মিস্ত্ৰী নাছিল কাৰণে মই গেৰেজৰ দাদাৰ লগতে ট্ৰাকত অলপ জিৰণি লৈ আছোঁ। বহুত গৰম ইয়াত। এতিয়া আমাৰ ৰং মিস্ত্ৰী আহি গ'ল, তো ৰং মিস্ত্ৰী তেওঁৰ গেৰেজত গাড়ীখন লৈ আহিল। গাড়ীখন কিবা অলপ চাফা কৰি আছে পানীৰে ধুই পিনে। এইজনে দাদা যিজনে মোৰ গাড়ীখন ৰং কৰিব, চিৰিজ মাৰি দি আছে। তো দেখা যাওক কি কৰে, তো চাই থাকক আপোনালোকে। কিবা গোটেই গাড়ীখন মোৰ কিবা কিবি চাফা কৰি আছে। সেইকাৰণে চিৰিজ মৰা হৈ গ'ল। দাদা এইবিলাক কিবা লুকাই দিছে, লুকাই কিনে গাড়ীখন ধুনীয়াকৈ চাফা কৰি আছে। আৰু ইয়াৰ পিছত যিখিনি ৰং কৰিব সেইখিনিৰ বাহিৰে বাকীবিলাক চব বাতৰি কাকত মাৰি লৈছে। বাতৰি কাকত মাৰি লৈছে। আৰু এইপিনে ৰং মিস্ত্ৰী মোৰ মোক এই দাঁত লাগে নে? তো এতিয়া আমাৰ গাড়ীখন ৰং কৰা হৈ গ'ল। আৰু এঘণ্টাৰ পিছত আমি ইয়াৰ পৰা ওলাই যাব পাৰিম। তো ৰং কৰাৰ পিছত গাড়ীখন কেনেকুৱা লগা হৈছে? নিশ্চয় ভাল লগা হৈছে। তো এইটোৱে আছিল আজিৰ এটা সৰু ভিডিঅ'। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। ধন্যবাদ। বাই বাই, জয় অসম।